নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগলৈ। আৰু আজি মই উপস্থিত আছোঁ যোৰহাটৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত আঁতৰত এটা খুব ধুনীয়া ইক' কেম্প আছে আৰু মই আচলতে আপোনালোকক সেইটোৱে দেখাবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান মই উপস্থিত আছোঁ এই ইক' কেম্পটোত। আৰু আজি মই আচলতে ব্লগটো অসমীয়াত বনাই আছোঁ আৰু তাৰ মাজে মাজে আচলতে মই হিন্দী ক'ম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এইখন হৈছে গেট, এয়া লিখা আছে সংগম বনভোজস্থলীলৈ স্বাগতম। আৰু বৰ্তমান আমি গৈ আছোঁ। এই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই যিমান পাৰোঁ। এইখন এখন দলং ইয়াৰ ওপৰত বনাই দিছে আৰু এই দলঙে আচলতে আমি গৈ আছোঁ। বাঁহৰ দলং খুব ধুনীয়াকৈ বনাইছে। আৰু আজি আচলতে বিহু বুলি ইয়াত মানুহৰ সমাগমটো খুব কম, আমি মানুহ দেখা নাই, কিন্তু এনেই আপোনাৰ ইয়াত মানুহৰ সমাগম খুব বেছি হয়। কাৰণ এতিয়া যিহেতু পিকনিকৰ ছিজন চলি আছে, বনভোজ খাবলৈ সকলোৱে নিজৰ পৰিয়াল লৈ বনভোজ খাবলৈ আহে, গতিকে এইটো এটা খুব ধুনীয়া পিকনিক স্পট হয়। আৰু এই ব্ৰহ্মপুত্ৰৰ চাপৰিত আচলতে এনেকুৱাকৈ আচলতে স্থানীয় যুৱক মিলি পেলাই এই উদ্যানখন আচলতে সাজু কৰি তুলিছে। আৰু আচলতে এই বালিচৰাৰ ওপৰেদি খোজকাঢ়ি গৈ আছোঁ আৰু মই ইয়াৰ যিসকল স্থানীয় যুৱক, আচলতে যিসকল যুৱকে খুব কষ্টেৰে তেওঁলোকে এই উদ্যানখন সাজি উলিয়াইছে, মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মোৰ পিছফালে আপোনালোকে দেখিছে মই সেই দলংখনৰ ওপৰেৰে আচলতে পাৰ হৈ আহিলোঁ। আৰু এইখনৰ ব্ৰহ্মপুত্ৰৰ এটা ভাগ হয়। আৰু এতিয়া যিহেতু খৰালি চলি আছে, খৰালিত পানী ইয়াৰ শুকাই যায়, গতিকে ইয়াৰ স্থানীয় যুৱকে মিলি পেলাই আচলতে এখন উদ্যান ৰূপে তেওঁলোকে ৰাইজৰ আগত উলিয়াই দিছে, যাতে সকলোৱে নিজৰ পৰিয়ালৰ লগত আহি ইয়াতে বনভোজৰ আনন্দ উপভোগ কৰিব পাৰে। আৰু মই আপোনালোকক দেখুৱাই থাকিম ইয়াৰ পৰা। আৰু তাতে আচলতে অলপ আগত ডলফিনৰ এটা লোগো বনাই থোৱা আছে। মই তালৈ গৈ আচলতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এনেকৈ মাজে মাজে আচলতে ৰিফ্ৰেছমেণ্টৰ কাৰণে ইয়াতে বহি, যেতিয়া খুব ৰ'দ হয় তেতিয়া ইয়াত আচলতে বহিবৰ কাৰণে এনেকুৱা বেঞ্চ বাঁহেৰে তেওঁলোকে নিৰ্মাণ কৰি বনাই দিছে। আৰু যিসকল কণ কণ ল'ৰা ছোৱালী আছে, যিসকল শিশু ইয়াত বনভোজস্থলীলৈ আহে, তেওঁলোকৰ কাৰণেও ইয়াতে ব্যৱস্থা কৰিছে। জোলনা বনাই দিছে। জোলনাত তেওঁলোকে আনন্দ উপভোগ কৰিব পাৰে। সেয়া পিছফালে জোলনা জ্বলি আছে, দেখিবলৈ পাইছে। আৰু মই যিমান পাৰোঁ আচলতে ইয়াৰ সমগ্ৰ দৃশ্যটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ যি ভিউ, সেই ভিউ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক তেনেদৰে ইয়াতো এনেকৈ বেঞ্চ বনাই দিছে। ইয়াতো বেঞ্চ বনাই পেলাই দিছে বহিবৰ কাৰণে। আৰু এটা খুব ধুনীয়া বস্তু দেখি পাইছোঁ, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াতে খুব সুন্দৰকৈ লিখি দিছে আই লাভ নেচাৰ, গতিকে আমি প্ৰকৃতিক ভাল পাওঁ। ইয়াতে লিখা আছে আই লাভ নেচাৰ, এইটো লাভৰ লোগো ইয়াত দিছে আৰু ইয়াতে নেচাৰ লিখিছে। খুব সুন্দৰ লাগিছে দেখিবলৈ আৰু খুব সুন্দৰকৈ আচলতে সজাই তুলিছে, খুব সুন্দৰ। আৰু যিসকলে এতিয়াও আচলতে এই বনভোজস্থলীলৈ আহিব পৰা নাই, তেওঁলোককো মই অনুৰোধ কৰিছোঁ, আপোনালোকে আহক এই বনভোজস্থলীলৈ আৰু আপোনালোকেও ইয়াৰ যি মনোমোহা দৃশ্য, সেই দৃশ্য উপভোগ কৰক। এইখন হৈছে বৰলুইত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ইপাৰে আচলতে মাজুলী। এয়া পিছফালে আপোনাৰ বহিবৰ কাৰণে এনেকুৱা বনাই দিছে। খুব আচলতে সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব।
আজি যিহেতু বিহু, গতিকে এই বিহুৰ বতৰত আচলতে ইয়াতে মানুহৰ সমাগম খুব আজি কম দেখিবলৈ পোৱা গৈছে। কিন্তু বেলেগ দিনত যদি আপুনি ইয়াত আহে, মানুহৰ সমাগম দেখিবলৈ পাব ইয়াতে। আচলতে বিভিন্ন ঠাইৰ পৰা ইয়াতে আহি বনভোজ খাইহি আৰু বনভোজৰ যি আনন্দ, সেই আনন্দ ইয়াত লয়। আৰু এইটো এটা চাওক, মোৰ বেক চাইডে ডলফিনৰ লগো বনাই থোৱা আছে। খুব সুন্দৰ আচলতে ইয়াত। আৰু পিছফালে ব্ৰহ্মপুত্ৰ। ब्रह्मपुत्र के किनारे संगम इको कैंप। ये इको कैंप बहुत ही सुंदर है। जिन लोगों ने अभी तक ये कैंप देखा नहीं है, तो अब जल्दी से आइए और इस कैंप को देखिए। नदी के किनारे पेड़ पौधों से भरा प्राकृतिक सुंदरता देखने को मिलेंगे। और नदी के उस पार भारत के सबसे बड़ा आइलैंड माजुली है। ब्रह्मपुत्र के इस नीले पानी को देखकर आपके मन साफ हो जाएगा। ये वीडियो आप लोगों को कैसा लगा, कमेंट बॉक्स में ज़रूर बताइएगा।